মই এলিয়ানা মাহি কাউ মায়া মাহিৰ মোৰ ব্লগলৈ স্বাগতম কৰিছোঁ। আজি মানে এনে মই ভাত খাবলৈ মাতিছিলে আৰু এলিয়ানা মাহি আৰু মায়া মাহি এনে মানে দেৰি হ'ব যে সেইকাৰণে আমি অকণমান কথা পাতিম আৰু এতিয়া প্ৰথমতে মায়া মাহি ক'ম তাই যে মায়া মাহি যে আমাৰ মোৰ ব্লগলৈ প্ৰথমবাৰ আহিছে। এতিয়া প্ৰথম তোমাৰ দেগালে আহি কেনেকুৱা লাগিছে মায়া? মোৰ বহুত ভাল লাগিছে। তোমাৰ দেৰগাঁও মানুহবোৰ ভাল লাগিছে নাই? দেৰগাঁওখন আহি দেৰগাঁওখন এলিনাৰ গাঁও হয়। দুৰ্গা পূজাত এলিনাৰ ঘৰখন চোৱাৰ লগতে দেৰগাঁওখনো চাব আহিছোঁ। প্ৰথম আহিছোঁ গুৱাহাটীৰ পৰা, তো বহুত ভাল লাগিছে। গোলাঘাট এইখিনি যোৰহাট চালোঁ, দেৰগাঁওখন অলপ ফুৰিলোঁ, বহুত ভাল লাগিছে। আৰু চবতকৈ ভাল লাগিছে তুমি যে ইমান ধুনীয়া টিকলি ইমান ইউটিউবাৰ হয় আৰু তুমি যে এটা ভাল কাম কৰি আছা আৰু ফিউচাৰত গৈ তুমি ভাল এগৰাকী ছোৱালী হোৱা, ভাল কামবিলাক কৰি গৈ থকা ন, আৰু সমাজত কিছুমান ভাল কিছুমান পজিটিভ কামবিলাক কৰি থকা, সেইটো মই তোমাক শুভেচ্ছা জনাম। আমাৰ সৰু উমেনি মাইনাজনী ইউটিউবাৰজনীলৈ মোৰ খুব মৰম। থেংক ইউ। আৰু আজি তোমাৰ ঘৰত কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে, দাদা আছে, খুৰা আছে, খুৰী আছে। আমাৰ ঘৰখনত জইণ্ট ফেমিলি আৰু লগতে মই আছোঁ। এলিয়ানা মাহি নাই? এলিনা মাহি আছে। এলিনা মাহি কিয় নহ'ব? এলিনা মাহি মোৰ ঘৰত নাথাকে যে, তাই কামত থাকে গুৱাহাটীত। সেইটোৱে। আৰু তোমাৰ নিকনেমটো কি? মোৰ নিকনেমটো মায়া প্ৰিয়া কালিতাই হয়। আৰু তুমি মোক ভাল পোৱা? বাপৰে, ইমান ডাঙৰ কুৱেশ্যন। মই তোমাক ভাল নাপাই কাক পাম বাৰু? ইমান ইউটিউবাৰ হয়, বহুত ভাল লাগে তোমাক। মোৰ ব্লগলৈ আহি তোমাক কেনেকুৱা লাগিলে? তোমাৰ ব্লগলৈ আহি মোৰ বহুত ভাল লাগিছে। কি আমাৰ অসমৰ নৱপ্ৰজন্ম উঠি অহা ইমান শিশুবিলাকো যে ইমান ক্ৰিয়েটিভ কামবিলাক কৰি আছা, বহুত ভাল লাগিছে। আকৌ তুমি দেৰগাঁৱলৈ আহিবা নে কেতিয়াবা? নিশ্চয় আহিম, তোমালোকৰ ইমান মৰম, আৰু নেক্সট টাইম মোক ইনভাইট নকৰিলেও আহিম, নিজে আহিম, তোমাৰ খবৰ ল'ব আহিম। আৰু পূজাত আহিবা দেই। অ'কে, পূজাত আহিম, তোমাক লগ পাম। এতিয়া মই এলিয়ানা মাহিক কেইটামান প্ৰশ্ন সুধিলোঁ দুটা। এতিয়া এলিয়ানা মাহি, তুমি প্ৰথম ধৰিবা তুমি ক'ত থাকা? মই গুৱাহাটীত থাকোঁ। আগতে? গুৱাহাটীতে আছিলোঁ। একেবাৰে আগতে? দেৰগাঁও। এলিয়ানা মাহি, তুমি এতিয়া কি কৰি আছা? মই এতিয়া গুৱাহাটীত মডেলিং কৰি আছোঁ, শ্বুট কৰি আছোঁ। তুমিতো কৰিবা ডাঙৰ হ'লে। আৰু তোমাৰ মায়া মাহি তোমাৰ কোন হয়? মায়া মাহি মোৰ বা হয়। বা? তুমি? মই ভণ্টি হয়। ক'ত লগ পাইছিলা মায়া মাহিক প্ৰথমবাৰ? মায়া মাহিক প্ৰথমবাৰ গুৱাহাটীত লগ পাইছিলোঁ আমি। কোনটো জেগাত? গুৱাহাটীত আমি চিটি চেণ্টাৰত KFC তাত আমি কিবা খাব গৈছিলোঁ। তাতে লগ। মায়া মাহি, তুমি কি কৰা? মই ছ'চিয়েল কাম কৰোঁ। NGO আছে, মোৰ ফাউণ্ডেশ্যন এটা আছে, তাত কাম কৰোঁ, নিজৰ ফাউণ্ডেশ্যন। সেইটোৱে, আৰু লিখা মেলা কৰোঁ, অলপ চলপ মডেলিং কৰোঁ, সেয়াই আৰু। মই এলিয়ানা মাহিৰ লগত থাকোঁ। এলিয়ানা মাহি, তুমি মোক ভাল পোৱা নাই? পাওঁ, কিয় নাপাওঁ, বহুত ভাল পাওঁ। আৰু মই তোমাক কি হয়? তুমি মোৰ ভাগিন হয়।
আৰু তোমাৰ গুৱাহাটীত থাকি ভাল লাগে নে দেৰগাঁৱত? মোৰ গুৱাহাটীত থাকি বেছি ভাল লাগে। বেছি দেৰগাঁৱত ভাল নালাগে? নালাগে দেই। গুৱাহাটীত নেটৱৰ্ক আছে? বহুত নেটৱৰ্ক আছে, ইয়াত নেটৱৰ্ক নাই যে। তোমাৰ ঘৰত? মোৰ ঘৰততো বহুত নেটৱৰ্ক আছে, ৱাইফাই লগাই দিছোঁ। আৰু তুমি ইয়ালৈ আহি কেনেকুৱা লাগিছে? ক'লৈ? ইয়ালৈ? দেৰগাঁৱলৈ। দেৰগাঁৱলৈ আহি ভালেই লাগিছে। বেছিকৈ ভাল লগা নাই? বেছিকৈ ভাল লাগিবলৈ মোৰ পিঠিটো পুৰা নাই, মই ফুৰিবলৈকে নাপালোঁ। মিছা কথা। মোৰ পিঠিটো পুৰা নাই। তো ভালকৈ ফুৰিবলৈকে নাপালোঁ, ষ্টাইল কৰিবলৈকে নাপালোঁ, শাৰী পিন্ধিব নাপালোঁ, ভাল লগা নাই। পূজালৈ আহিলা যে তুমি ক'ত ক'ত ফুৰিলা? আমি যোৰহাট গ'লোঁ হনুমান দাহঁতৰ ঘৰত, তাৰপিছত তোমাৰ আজি কলাক্ষেত্ৰ গ'লোঁ, দেৰগাঁৱত পূজাত ফুৰিলোঁ। তোমাৰ হবি কি? মোৰ হবি বহুত আছে। মই ফুৰি ভাল পাওঁ, মই শ্বপিং কৰি ভাল পাওঁ, মই ডান্স কৰি ভাল পাওঁ। এটা হবি নাই, মোৰ বহুত আছে আকৌ হবি। নাই, হবিৰ পৰা এটা হবি নহ'ব, মোৰ বহুত আছে। আজিকালি ডান্স কৰা? আজিকালি মই ডান্স নকৰোঁ। জানিছোঁ। তুমি ডান্স কৰা নে নকৰা? সত্ৰীয়াহে কৰোঁ মই। কৰিবা আকৌ। সত্ৰীয়া কৰিলে জ্ঞান হয়। তাকেতো। তুমিও কৰিবা? ময়ো কৰিছোঁ আগতে সত্ৰীয়া। আগতে নাই, এতিয়া কৰিব। এতিয়া মায়ে বায়ে কৰিব সত্ৰীয়া। নাই, তুমিও কৰিব লাগিব। তুমি ডান্স কৰা নাই? ডান্স কৰোঁ, কিন্তু কেতিয়াবা মন ভাল লাগিলে এনেই ৰুমতে ডান্স কৰোঁ। কি ডান্স? যিকোনো ডান্সে কৰোঁ। বিহু ডান্স কৰে আকৌ, বিহু ডান্স কৰোঁ। সেয়া আৰু বিহু পিন্ধে আকৌ, চাদৰ মেখেলা পিন্ধোঁ। কেতিয়া গুৱাহাটী? আমি কাইলৈ যাম। কেতিয়া? কালি ৰাতি যাম বাছেৰে। আৰু পৰহিলৈ পাবাগে? পৰহি গুৱাহাটীলৈ আমিও কেতিয়াবা যাম আৰু। আহিবা, লগ পাম তোমাক। তোমাৰ ঘৰটো মানে যাম? মোৰ ঘৰটোত তুমি গুৱাহাটী গ'লে হ'ল, মোক কণ্টেক্ট কৰিবা, ঠিক আছে? মই তোমাক লগ গুগলক কৈ দিম। গুগলক কৈ দিবা মায়া প্ৰিয়া ঘৰ ক'ত তোমাক। এইবোৰ নহয়, ৰাস্তা গুগল। চৰি, ময়ে ভুল কৰিছোঁ। মই এড্ৰেছটো দি দিম, তুমি গুগলত চাৰ্চ কৰি ৰাস্তাটো পাই যাবা, মোক ঘৰলৈ গুচি যাবা, ঠিক আছে? এতিয়া আপোনাৰ বিৰতিৰ পাছত লগ পাইছোঁ গাই। খাবলৈ ৰখিছোঁ, আপোনাক পিছতকৈ লগ পাম। আমি ভাত পানী খালোঁ আৰু মই আজি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। কেলৈ এতিয়া বৰষুণ কৰি আছে আৰু এলিয়ানা মাহী আৰু মায়া মাহী কেনেকৈ যাব, সেইকাৰণে এতিয়া মই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। কেতিয়াবা কাইলৈ দিনত আহিবা আৰু কেতিয়াবা। আৰু আজি আমাৰ ঘৰত থাকি ভাল লাগিলে নে নাই সেইটো নাজানো। আমাৰ বহুত ভাল লাগিছে তোমালোকৰ ঘৰত আহি, আৰু তুমি যে ইমান ধুনীয়াকৈ ভাত খুৱাইছা, বহুত আমি হেপ্পী। আৰু কেতিয়াবা আহিম, বহুত ভাল লাগিছে। মায়া মাহী, তুমিও এতিয়া আমি অকণমান এনেই ষ্টাইল কৰিম আৰু অকণমান। এলিয়ানা মাহীয়েতো পিন্ধি আছে, ময়ো পিন্ধি আছোঁ। এতিয়া মায়া মাহী তুমি এতিয়া মই পিন্ধি লওঁ। ৱাও, কি ধুনীয়া গিফ্ট। মোক পূজাৰ কাৰণে দিছা? ঠিক আছে। ৱাও, লৈ যাব নিদিওঁ। বহুত ভাল লাগিছে মোক। So cute, so nice. মই ইয়াতে এড কৰিছোঁ আৰু মোৰ ব্লগকেইটা সেইকেইটা টিপি দিব। তুমি যে জানে কি হয়। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু মোৰ বেল বটনটো টিপি দিব। বাই। আনটো টিপি দেই, আনটো টিপি নিদিব বেলটো। আনছাবস্ক্ৰাইব কোৱা। ছাবস্ক্ৰাইবটো টিপি নিদিব আকৌ, নহ'লে বেয়া পাম আকৌ। এই দোস্তিটো ভাঙি যাব। আৰু কোৱা, I love you everyone কোৱা। I love you everyone and my next video. Bye bye.